নমস্কাৰ বন্ধুসকল, ৰীতাছ কিচেন অসমলৈ মই ৰীতা মালাকাৰে আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, বহুদিনৰ বিৰতিৰ অন্তত আজি আপোনালোকলৈ লৈ আহিছোঁ ভাপত দিয়া পিঠা। আৰু আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পাব, আৰু যদি ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আমি অলপ পানী লৈছোঁ। ইয়াত সামান্য পৰিমাণৰ নিমখ দি ল'ম। 1 চামুচৰ মানে 4 ভাগৰ 1 ভাগ পানী আমি কম ল'ম। পানী মানে কম ল'লে কম গুড়ি দিব লাগিব। আৰু নাৰিকল ভাজি লৈছোঁ। 1 গিলাচ পানী আমি দি ল'ম আৰু তাত 1 চামুচ নিমখৰ মানে 4 ভাগৰ 1 ভাগ আমি দিম। আৰু তাৰপিছত পানীখিনি উতলিব যেতিয়া আপোনালোকে দেখিছে অলপ অলপকৈ আমি চাউলৰ পিঠাগুড়িখিনি দি যাম। আৰু এজনে এইটো কাম নোৱাৰিব, কাৰণ এজনে একেলগে আমি পিঠাগুড়িখিনি ঢালিলে নহ'ব। ওপৰৰ পৰা অলপ অলপ এজনে ঢালি থাকিব আৰু এজনে গুড়িখিনি লৰাই থাকিব। আৰু লৰাই যেতিয়া আটা মঠাৰ নিচিনা লাডু টাইপৰ হৈ যাব তেতিয়া আমি এইখিনি নমাম আৰু নমাই পেলাই ঢাকন দি থ'ব লাগিব। এয়া চাওক, আটাৰ মঠাৰ নিচিনা হৈছে। আপোনালোকক কৈ থওঁ, এইখিনি আৰৈ চাউলৰ পিঠাগুড়ি, বৰা চাউলৰ নহয়। আপোনালোকে বনাব। আৰু আমি এইটো ঢাকন দি থ'ম। ঢাকন দি নথ'লে, নমাই পেলাই যেতিয়া পিঠাগুড়িখিনি ঢাকন দি নথওঁ টান হৈ যাব। আৰু এনেধৰণে আমি বেলিম। এয়া ভিডিঅ'ত দেখুৱাইছোঁ আপোনালোকক। এইখিনি সানিম। যদি অলপ পনীয়া যেন দেখে তেনেহ'লে অলপ পিঠাগুড়ি মিক্স কৰি ল'ব। আৰু এয়া বেলনাত বেলিব পাৰি, ৰুটি টাইপৰ হৈ যায়। আৰু ভিতৰত নাৰিকল ভৰাই আমি তাক মুখকেইখন বন্ধ কৰি দিম। আৰু এটা খৰাহীত আমি মিঠাতেল সানি ল'ম। আৰু যিহেতু ইয়াতে পিঠাখিনি দিম, দি আমি ভাপত দিম। মিঠাতেল দি থ'লে লাগি নধৰে। এনেদৰে হাতৰেও আমি কৰিব পাৰোঁ। এয়া চাওক, আমি বেলি পেলাই ৰুটি বা পুৰি টাইপৰ বনাই তাৰ ভিতৰতো আমি পিঠা মানে নাৰিকলখিনি দি ফ'ল্ড কৰি মুখকেইখন বান্ধিব পাৰোঁ। আৰু হাতেৰে এনেকৈও কৰিব পাৰোঁ। খালি পাতলকৈ কৰিব লাগে। যিমান পাতল হয় খাবলৈ সিমান টেষ্ট হয়। খুব ধুনীয়া হয়, যিহেতু নাৰিকলখিনি গুড় বা চেনিৰে পগাই লোৱা হয়। আৰু পানীখিনিত যেতিয়া আমি পিঠাগুড়িখিনি বইল কৰোঁ তেতিয়া তাত আমি অলপ সামান্য পৰিমাণৰ নিমখ দিওঁ। চাওক, লুকছটো কি ধুনীয়া হৈছে। আশা কৰিছোঁ আপোনালোকে পিঠাখিনি বনাব। আৰু যিহেতু ইয়াত খৰচ বহুত কম, অলপ সময় লাগে আৰু খৰচটো কম হয়, তেল নালাগে। আৰু স্বাস্থ্যৰ কাৰণেও এইটো ভাল। পেটৰ কাৰণে কোনো ক্ষতি নকৰে, যিহেতু তেলত বনোৱা নহয়। আৰু আপোনালোকে বনাবচোন বন্ধুসকল, আৰু আমাক কমেণ্টছ কৰি জনাব খাই পেলাই কেনে পালে। এয়া চাওক, আমি বেলিছোঁ আৰু বেলি পেলাইও বনাইছোঁ। আৰু যদি বাৰু ৰুটিখন ডাঙৰ হৈ যায় আমি তাক কাটি ল'বও পাৰোঁ গিলাচ এটা দি জোখত। আৰু কিছুমান এই যে মানে বজাৰ, এয়া আমি গিলাচেৰে কাটি লৈছোঁ। ফৰ্মাও পোৱা যায়, ফৰ্মাটো আমি ৰুটিখন দি বনাব পাৰোঁ। আমি অৱশ্যে ফৰ্মা ব্যৱহাৰ কৰা নাই, হাতেৰে কৰিছোঁ। এয়া এনেধৰণে যিখিনি আমি বইল কৰি লৈছিলোঁ গুড়ি, সেইখিনি পিঠাখিনি আমি সম্পূৰ্ণকৈ বনাই ল'ম। গোল গোল কৰিও কৰিব পাৰে, আপোনালোকে এনেকৈ ৰুটি বেলিও কৰিব পাৰে, আপোনালোকৰ নিজৰ কথা। এয়া চাওক, এনেকৈ যিটো আমি খৰাহীত তেল সানি থৈছিলোঁ তাত গোটেই পিঠাখিনি একগোট কৰিম। কৰি পেলাই ওপৰত ঢাকন এখন দি থ'ম। ঢাকোন দি পেলাই আমি ভাপত দিম। মিঠাতেল দি নল'লে পিঠাখিনি যেতিয়া হ'ব উলিয়াবৰ সময়ত লাগি ধৰিব বা ভাগি যাব পাৰে। সেইকাৰণে আমি খৰাহীটোত অলপ মিঠাতেল সানি লওঁ, যাতে পিঠাখিনি লাগি নধৰে। চাওক কি ধুনীয়া লাগিছে লুকছটো, দেখিছে বন্ধুসকল। এইখিনি আমি এতিয়া খাবলৈ সঁচাকৈ কৈছোঁ, আপোনালোকে বনাই চাব, বিৰাটেই ভাল লাগে। গৰম গৰম খাই যে কি মজা লাগে। এয়া চাওক, এতিয়া আমি পানী ডাঙৰ পাত্ৰ এটাত সৰহকৈ পানী দিছোঁ, প্ৰায় 2 লিটাৰমান হ'ব। পানী দি এক ঢাকন দি দিলোঁ আৰু 20 মিনিটমান ভাপত হোৱাৰ পিছত জুই দি থাকিম। তাৰপিছত নমাইছোঁ। এয়া চাওক, গৰম গৰম
কি সুন্দৰ হৈছে। আৰু আমি এনেকৈ খন্তাখনৰ পিছফালেৰে আমি এনেকৈ বা চামুচেৰে আমি এইখিনি এৰুৱাই এতিয়া আমি গোটেইখিনি উলিয়াই দিব পাৰোঁ। এয়া চাওক দিছে বন্ধুসকল। তেনেহ'লে আজি আপোনালোকে ভাপত দিয়া পিঠা শিকালোঁ। ধন্যবাদ।